আজিলৈকে আদিবাসী বুলিয়েই চলি আছে, কিন্তু তেওঁলোকে মাজে মাজে আমাক কৈ আছে যে চাউতাল পৃথকে ধৰিব লাগে। সেই বিষয়ে চিন্তা কৰিব লাগিব পিছত, কিন্তু এইটোতো পুৰণা কথা। এইটোত চাহ জনগোষ্ঠী আৰু আদিবাসী বুলিয়েই চলি আহি আছে। আন্দোলন কৰিব নালাগে, আলোচনা কৰিলেই চব সমাধান হৈ যায়। চেনচাছত এইবাৰ ২৭ চনত আৰম্ভ হ'ব। চেনচাছত সকলোৱে নিজৰ জাতিটোৰ নাম ক'ব, ধৰ্মৰ নাম ক'ব। গতিকে এটা সুন্দৰ ছাৰ্ভে এটা এইবাৰ আমি চেনচাছত পাই যাম, আৰু তাতে আৰ্থ সামাজিক ছাৰ্ভেও থাকিব। হ'ব। BTCত এতিয়ালৈকে আমাৰ নিৰ্বাচনী প্ৰস্তুতি হোৱা নাই। BTCৰ বাহিৰত আমাৰ প্ৰস্তুতি প্ৰায় শেষ হ'ব হৈছে, প্ৰায় শেষ হৈছে। কেনেকৈ ইলেকশ্যন খেলিব, কি কৰিব, কোন কেম্পেইনত আহিব, কি কৰিব, আমাৰ নক্সা প্ৰায় ৰেডি হৈ গৈছে। এই মাহৰ শেষৰ ফালে নহ'লে অহা মাহৰ প্ৰথম সপ্তাহত গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আহিব, সিদিনাখনেই চব চূড়ান্ত হৈ যাব। NDA আমি সকলো আছোঁ। বিধানসভাৰ বিষয়ে এতিয়ালৈকে আমি BTCত কথা পতা নাই, কাৰণ জাষ্ট ইলেকশ্যন হৈ গৈছে, এতিয়া কথা পতাৰ পৰিৱেশ নাই। BTCৰ কথা বতৰা আমি জানুৱাৰী মাহত পাতিম। নৰেন্দ্ৰ মোদী আহিব, গুৱাহাটী বিমানবন্দৰ মুকলি কৰিব, আৰু নামৰূপত 12 লাখ মেট্ৰিক টনৰ এটা ইউৰিয়া সাৰ কাৰখানা তেখেতে আধাৰশিলা স্থাপন কৰিব। দুইটা কামেই অসমৰ উন্নয়নৰ লগত জড়িত, বিকাশৰ লগত জড়িত। গতিকে মোদী ডাঙৰীয়াক আমি সকলোৱে স্বাগতম জনাইছোঁ। খুব ভাল মিটিং হ'ব, আৰু মানুহে, অসমৰ মানুহে বহুদিনে বিচাৰি থকা দুটা ডাঙৰ উপহাৰ লাভ কৰিব। মই ভাবোঁ যে 10 ডিচেম্বৰৰ আগতে প্ৰতিবেদন দিব, আৰু SITয়ে নিজে জনাব একজেক্ট ডেটটো। ক'ৰবাত কেতিয়াবা এটা দিন দুটা দিন ইফাল সিফাল হৈ যায়, কিন্তু মই ভাবোঁ যে SITয়ে অহা সপ্তাহত আপোনালোকক নিজে জনাব যে একজেক্ট কোন তাৰিখ কেইটা বজাত চাৰ্জশ্বিট দিব। আমাৰ লাষ্ট ডেট হ'ল 18 ডিচেম্বৰ। আমি 18 ডিচেম্বৰৰ আগত দিব লাগে। গতিকে মই ভাবোঁ যে তেওঁলোকে 6, 7, 8 ইয়াৰ আশে পাশে দি দিব।